Hello, namaskar. Welcome back to my YouTube channel jayrajvlogs. दोस्तों आज भिडिओ ধামাকা হ'বলৈ গৈ আছে আৰু লগতে আপোনালোকক জনাব বিচাৰিছে হাউডিয়া দুৰ্গা পূজাৰ আপোনালোকক সবকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু ভিডিওখন আজি ষ্টাৰ্ট হ'বলৈ গৈ আছে ভিডিওখন মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো এতিয়া ক'ত শেষ হ'ব নাজানো আৰু ক'ত ক'ত মেলা দেখিবলৈ চাম আপোনালোকক গোটেই দেখাবলৈ চেষ্টা কৰিম তো ব্লগ এটা ভিডিওখন আৰম্ভ তো এফালে চাওক বেটা ধুনীয়াকৈ ৰেডি হৈ কিনে গৈ আছে আৰু মানুহজনী পূৰা ৰেডি হৈ গৈছে আৰু অলৰেডি তো মই এইফালে পূৰা ৰেডি মোক কেনেকুৱা লাগিছে গাইছ আৰু এইফালে চাওক পূৰা মিলাই আছে মানে কোনযোৰ ভাল হ'ব কোনটো ভাল নহ'ব আৰু এইফালে মোৰ ভাগিনজনী পূৰা ৰেডি ডান ৰেডি না পূৰা ক'ত যাম কোৱা এইফালে আমি ক'ত যাম মেলা চাবলৈ এইফালে কোৱা নোকোৱা বাই বাই তো ফাইনালি আমাৰ বেটা একো নকয় বোলে ক'ত যাব নাযাব এনে ঘূৰি আছে ইফাল সিফাল কৰি আছে তো ভিডিঅ'খন যাওঁ ষ্টাৰ্ট কৰোঁ ধামাকা বস্তু দেখাবলৈ চেষ্টা কৰিম আজি তো আমাৰ কোকৰাঝাৰ মেইন এৰিয়াখিনিতে মানে বেছি দূৰ নাযাওঁ অলপ ভিডিঅ' কিন্তু আগতে আৰম্ভ কৰিলোঁ এতিয়া চাওঁগৈ A few moments later. দোস্ত ফাইনালি এতিয়া আমি গাড়ীত উঠিলোহি এতিয়া যাব লৈছোঁ এইফালে আমাৰ চেৰপাংগুৰি হৈ ভায়া হয় এইফালে যাম মানে আজি দক্ষিণত যাম আজি দক্ষিণত গৈ কিনে চাওঁ কি হয় জয় মাগলে আমাৰ ওচৰতে মা কালী মন্দিৰটো আছে মা কালী মন্দিৰ সেৱা কৰি এতিয়া গৈ aছোঁ জাৰ্ণি ষ্টাৰ্ট শুভ হওক চবৰে ভাল হওক আমিও ভালকৈ গৈ আহোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'খন চাই থাকক এনেলৈকে মামা কেনেকুৱা লাগিছে ভাল লাগিছে যিহেতু যি কি নহওক এতিয়া যাওঁ মেলা চাওঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰোঁ চবক এতিয়া ডাইৰেক্ট মেলাত গৈ দেখাব 1 hour later. দোস্ত ফাইনেলি মেলাৰ ভিতৰত আমি সোমাই গ'লোহি ইয়াত চাওক আমি সোমালোঁ আমি বৰ্তমান উপস্থিত আছোঁ ফকিয়াগ্ৰাম ৰেলৱে জংচন ওচৰতে সেইখন মেলা আপোনালোকক অলপ পূজা মণ্ডপটো দেখাবলৈ চেষ্টা কৰিম ইয়াত চাব পৰা আপোনালোকে ফকিয়াগ্ৰাম ষ্টেচনৰ পূজা মণ্ডপৰ বাহিৰৰ ফালটো আৰু মই ভিতৰত সোমাই কিনে আপোনালোকে দেখাবলৈ চেষ্টা কৰিম পূজা মানে দুৰ্গা মা তো ইয়াত মোৰ পিছফালে আছে ফটোশ্বুট কৰিবলৈ কাৰণে বহুত ধুনীয়াকৈ বনাই দিছে এইফালে ডিজাইনিং এয়া চাওক ফটোশ্বুট কৰিবৰ কাৰণে তো ফটো এতিয়া শ্বুট কৰিম মানে এখন দুখনকৈ উঠি আগত যাওঁ ভিতৰলৈ সেৱা কৰি আহোঁ A few moments later. দোস্ত আমি ফাইনেলি এতিয়া আহি কিনে দতমাত আহি পালোহি তো দতমাত চলি আছে নৃত্য যিহেতু আমিও চবেই নৃত্য অলপ অংশগ্ৰহণ লৈছোঁ আমি চবেই তো ইয়াত অলপ নৃত্য চাই লওঁ নৃত্য চোৱাৰ পিছত আপোনালোকক অলপ দেখাওঁ ইয়াত নৃত্য চলি আছে ইয়াত মানে দুৰ্গা কেনেকৈ কি হৈছে হোৱা নাই চব গোটেই ডিটেইলছত দেখাই আছে আমাৰ দুৰ্গা মাৰ আগমন কেনেকৈ ঘটিছে চব দেখাই আছে আৰু নৃত্য কৰি আছে নৃত্য পৰিৱেশন কৰাৰ মাজতে আৰু মই অলপ চাই আছোঁ তো আপোনালোকক অলপ দেখাওঁ A few moments later. তো দোস্ত আমি দতমাৰ পৰা ডাইৰেক্ট চেৰপাংগুৰি আহি গ'লোহি এতিয়া চেৰপাংগুৰিত আমি চেৰপাংগুৰিৰ পূজাখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত চাব পাৰে এয়া হ'ল মন্দিৰ নতুন মুকলি কৰিছে কেনেকুৱা লাগিছে দোস্ত চেৰপাংগুৰিখন আমাৰ লোকেল জেগা যিহেতু তো আশা কৰিছোঁ ভাল লাগিব চেৰপাংগুৰি পূজাখন এয়া চাওক চেৰপাংগুৰি ডেক'ৰেট কেনেকৈ কৰিছে কৰা নাই ভাল লাগিছে যদি এটা চেৰপাংগুৰি বুলি লাইক কৰি দিব চেৰপাংগুৰি মানে যোনে চাই আছে চেৰপাংগুৰিৰ পৰা তো ভাল লাগিলে এটা লাইক কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব তো আমি আছোঁ বৰ্তমান এতিয়া চেৰপাংগুৰিত তো আমাৰ নিজৰ জেগাত আহিছোঁ এতিয়া চাবলৈ তো আমাৰ ঠাকুৰ দৰ্শন দিয়া হৈ গ'ল এতিয়া আমি অলপ ভিতৰত কি কি আছে নাই এইটো চাওঁ তো এইফালে দোকানবোৰ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম লগতে চাই লওক তো
আমাৰ চেপাগুৰি বজাৰত আহিব লাকি আছে লাকি ড্ৰ অলৰেডি আছে ইয়াত চবৰে যিমান নাম্বাৰ আছে ইয়াত নম্বৰত প্ৰাইজ দিয়া আছে ইয়াত যিমান ঘূৰিলে নম্বৰ উঠিব কোনটো নম্বৰ উঠিব সেইটো প্ৰাইজ হ'ব যেনেকৈ 61ত কোনটো প্ৰাইজ আছে এইটো চাই লওক এইবোৰ গোটেই প্ৰাইজ হোম থিয়েটাৰ চব পাব 10 টকা অকল 10 টকা এতিয়া মানুহজনী ঘূৰিব এতিয়া চাই লওক কি উঠে নম্বৰটো তলত ঘৰ না কিমান মানে চাই লওক 18 আছেনে নাই 18 আছে নাই 20 আছে 20 নাই আৰু অকণ ট্ৰাই কৰিব 18 নাই তো এইফালে বেটা উঠিব ইয়াত ঝুলনা জুপ দিয়াব ইয়াত এইটো হয় সৰু না কিমান কত নাই ছোট না এইফালে ধন হা মই যাওঁ কি মজা আছে চিলচিলা কৰিছে আমাৰ বেটা বৰ ফূৰ্তি সেইটো কাৰণে আহিবলৈ কাৰণে পুৰা ব্যস্ত হৈ আছে তো আমাৰ চেপাগুৰি দেখাবলগীয়া ইমানখিনি আছে আৰু দেখাবলৈ চেষ্টা কৰিম এতিয়া মই যাওঁ লটাৰী ঘূৰিবলৈ 5 minutes later. তো দোস্ত ফাইনেলি আমাৰ পূজাৰ বজাৰ কুমতি মেলাখন হৈ গ'ল এতিয়া আমি ব্যৱসায়ৰ মেলাত গৈ আছোঁ ব্যৱসায়ৰ মেলা মানে আমাৰ চেপাগুৰি এইবাৰ দুখন মেলা হৈছে এতিয়া যাম আমাৰ ব্যৱসায়ৰ মেলা চাবলৈ ব্যৱসায়ত কেনেকুৱা হৈছে হোৱা নাই বেছি ৰাতি হ'ল 11টা বজা নাই যদিও মানে মানুহ অলপ কমি গ'ল তথাপিও অলপ দেখাবলৈ চেষ্টা কৰিম পুৰা ধামাকা গান চলি আছে ইয়াত পুৰা ফাংচন কচুগড়ৰ পৰা ছিংগাৰ আহিছে বেছি দূৰৰ নহয় ওচৰৰে দোস্ত ফাইনেলি ভিডিঅ'খন আজিলৈ ইমানেই বেছি ভিডিঅ'খন দীঘলীয়া কৰিবলৈ নাযাওঁ তো ভিডিঅ'খন ভাল লাগিলে এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে বাই বাই আৰু লগ পাম আগত ভিডিঅ'খন লৈ